নমস্কাৰ সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা ঘুগুনি ৰেচিপি। মই ইয়াতে এবাটি মটৰ লৈ লৈছোঁ আৰু মটৰখিনি মই ৰাতিয়ে ভিজাই থৈ দিম। ধুনীয়াকৈ ঢাকনি লগাই থৈ দিছোঁ আৰু ৰাতিপুৱা ঢাকনিখন খুলি দেখিছোঁ ধুনীয়াকৈ ফুলি আছে। মানে ফুলি গ'লে ধুনীয়াকৈ সিজোৱা যায়। দেখিছে। তাৰপিছত মই ইয়াতে কুকাৰটোত মটৰখিনি ইয়াতে দি দিছোঁ। অকল মটৰ দিলে হ'ব না, আলু দিব লাগিব। গতিকে মই 2টা আলু কাটি লৈছিলোঁ, আলুখিনিও ইয়াতে দি দিছোঁ। তাৰপিছত পানী দি দিছোঁ, এইখিনি অলপমান সিজাই ল'ম। ইয়াৰ পাছত মই মটৰখিনি আৰু আলুখিনি উহাই ল'ম। ইয়াৰ পাছত মই লৈ লৈছোঁ পিঁয়াজ, বিলাহী আৰু আলু আৰু আদা নহৰু। গোটেইখিনি মই ধুনীয়াকৈ কাটি ল'ম। আৰু এইখিনি কটা হৈ গৈছে। এইখিনি মই এতিয়া মিক্সাৰ মেচিনত পিচি ল'ম। পিছা হোৱাৰ পাছত মই এনেকৈ বাতি এটাত উলিয়াই লৈছোঁ। ইয়াৰ পাছত মই এটা কেৰাহীত অলপমান তেল দি দিছোঁ আৰু শুকান জলকীয়া, গৰম মছলা আৰু গোটা জিৰা দি দিছোঁ আৰু অলপমান চেনি। ইয়াৰ পাছত বটি লোৱা বিলাহী, আদা নহৰু আৰু পিঁয়াজখিনি মই ইয়াতে ধুনীয়াকৈ ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'ম যাতে পিঁয়াজৰ গোন্ধটো বা আদা নহৰুৰ গোন্ধখিনি নাথাকে। এইখিনি ভজা হোৱাৰ পাছত মই ইয়াতে মছলাবিলাক দি দিম। প্ৰথমে মই দিছোঁ হালধি দি দিছোঁ। তাৰপিছত জিৰাৰ গুড়া দি দিছোঁ, জলকীয়াৰ গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু অলপমান গৰম মছলা দি দিছোঁ। তাৰপিছত মছলাখিনি আকৌ এবাৰ ভাজি ল'ম। মছলাখিনি যেতিয়া ভজা হৈ যাব, আমি মটৰখিনি সিজাই থোৱা আৰু আলুখিনি ইয়াতে দি দিম। তাৰপিছত এইখিনি অলপমান যাতে মছলাখিনি মিক্স হৈ যায় এনেকৈ সুন্দৰকৈ লাৰি দিম। এইখিনি সুন্দৰকৈ ভাজা হৈয়ে গৈছে। ইয়াতে আমি পানী দি দিম। তাৰপিছত এইখিনি অলপমান এনেকৈ লাৰি দিম আৰু অলপমান পানী দি দিছোঁ মই। তাৰপিছত এইখিনি এতিয়া মই উতল আহিবলৈ থৈ দিম। 10 মিনিট পাছত উতল অহাৰ পাছত মই অলপমান গৰম মছলা দি দিছোঁ। আৰু আমাৰ ঘুগুনি পূৰা ৰেডি হৈ গৈছে। ইয়াৰ পাছত মই অলপমান বুন ধনিয়া দি দিম ইয়াতে। আমাৰ ঘৰৰে বুন ধনিয়া আছিল, গতিকে বুন ধনিয়া অলপমান দি দিছোঁ। আৰু এইখিনি লাৰি কেনে মই নুমাই দিম। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব দেই। আৰু আজিলৈ ইমানে। বাই বাই।